সকলোৱে চায় নিজকে পৰিৱৰ্তন কৰি নিজকে এজন সফল মানুহ, এজন ছাকচেছ মেন হিচাপে মানে নিজক থিয় দিব বিচাৰে। কিন্তু এইটো কৰিব পৰাটো মানে কম মানুহে হয়। কাৰণ এইটো কৰাৰ কাৰণে কেৱল আশা কৰিলেই নহ'ব। এইটো কৰাৰ কাৰণে আপোনাৰ লাগিব কোৱালিটি, আপোনাৰ লাগিব পৰিশ্ৰম, আৰু আপোনাৰ এইটোৰ ওপৰত বিশ্বাস থাকিব লাগিব যে আপুনি এইটো কৰিব পাৰে। তেতিয়া মানে আপুনি আপোনাৰ জীৱনটো চাইন কৰিব পাৰিব। আৰু নিজৰ জীৱনটো আনে যে চাইন কৰি দিব বা আনে আপোনাৰ ছাকচেছ কৰি দিব, সেনেকুৱা কোনো কথা নাই। নিজৰ জীৱনটো যদি নিজে নিজৰ লাইফটো যদি নিজে চেঞ্জ কৰি নিজে এটা ভাল পজিশ্যনত যাব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ লাইফটো আনে কিন্তু ছাকচেছ কৰি দিব নোৱাৰে। কাৰণ ছাকচেছ হ'ল নিজৰ দ্বাৰা, নিজে কৰিব পাৰিলেহে হ'ব, আনে কৰি দিয়া বস্তু নহয় এইটো। সেইকাৰণে নিজৰ লাইফটো, নিজৰ জীৱনটো নিজকে পৰিৱৰ্তন কৰিব লাগিব। আনৰ আশাত এইটো এৰি দিলে নহ'ব, আনৰ কাৰণে এইটো নষ্ট কৰিলে নহ'ব। কাৰণ আজি আপুনি যাৰ কাৰণে এইবিলাক নিজৰ লাইফটো নষ্ট কৰি আছে, এদিনাখন সিয়ে আপোনাক নষ্ট কৰি এৰি যাব। সেইকাৰণে আনৰ কাৰণে নিজৰ লাইফটো নষ্ট নকৰিব। কাৰণ আনৰ কাৰণে আপুনি লাইফ নষ্ট কৰিলে, বন্ধু বান্ধৱৰ লগত ঘূৰিলে, আজি পূৰা এনজয় কৰিলে, কিন্তু 10 বছৰ পিছত সেই বন্ধু যেতিয়া আপোনাৰ লগত লগ হ'ব, তেতিয়া সেইটো সি কিন্তু এই মজা নকৰিব। সি সুধিব যে এতিয়া তুই কি কৰি আছা, তুই কিবা এটা কাম কৰি আছানে, তুই কি পজিশ্যনত আছা, এনেকুৱা কোনো কথা সুধিব। কিন্তু আপুনিতো এতিয়া মজা কৰি আছে, তো ভাল এটা পজিশ্যন ল'ব পৰা নাই, সফল হ'ব পৰা নাই, তেতিয়া আপুনি তাক কি জবাব দিব? যি বন্ধুৰ লগত আজি মজা কৰি আছে, ঘূৰি আছে, পঢ়া শুনা এৰি ঘূৰি আছে, সেই বন্ধুৱে এদিন আপোনাক সুধিব যে তুই কি কৰি আছা, বা তুই কিমান টকা ইনকাম কৰা, এনেকুৱা কোনো কথা সুধিব। তেতিয়া কিন্তু আৰু মজা নকৰে, কাৰণ তেতিয়া তেওঁলোকো চিৰিয়াছ হৈ যাব। সেইকাৰণে আনৰ কাৰণে লাইফটো বৰবাদ কৰি লাভ নাই। সেইকাৰণে নিজৰ লাইফটো নিজে পৰিৱৰ্তন কৰিব লাগিব। নিজৰ লাইফত সফলতাৰ শীৰ্ষত নিজকে লৈ যাব লাগিব, আনে লৈ নাযাব। আৰু আনে কেৱল নিচলৈ টানিব পাৰে, ওপৰলৈ উঠাই দিব নোৱাৰে। কাৰণ নিচলৈ টনাটো আজিকালিৰ মানুহৰ পেশ্বন হৈ পৰিছে। সেইকাৰণে মানুহে যি কওক, আপোনাৰ যিটো ভাল লাগে সেইটো কৰক, আপুনি যিটো কৰিব বিচাৰে সেইটো কৰক। মানুহে আপোনাক খেচিবই, আপুনি ওপৰলৈ যাব বিচাৰিছে, মানুহে আপোনাক টানিবই। সেইকাৰণে মানুহৰ কথাত ব্ৰেইনটো নকটাব। আপুনি জাষ্ট যিটো আপোনাৰ লক্ষ্য আছে, ড্ৰিম আছে, তাতে আপোনাৰ মাইণ্ডটো ৱেষ্ট কৰিব।